বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোঁতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। এটা প্ৰকাণ্ড অজগৰে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক জীৱন্তে গিলি পেলালে আৰু তাৰ পাছতে লাগিল হোৱা ধোৱা। ভালদৰে মন কৰক এই অজগৰটোলৈ। কণমানি ছাত্ৰীগৰাকীক খাই লৰচৰ কৰিব পৰা নাই এই প্ৰকাণ্ড অজগৰটোৱে। শেষত স্থানীয় ৰাইজ একত্ৰিত হৈছিল যদিও ছাত্ৰীগৰাকীক বচাব নোৱাৰিলে। এই ঘটনাৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ঘটনাৰ প্ৰকৃত ঠাই এতিয়ালৈকে জানিব পৰা নাই, কিন্তু সামাজিক মাধ্যমত এই ঘটনা যথেষ্ট মানুহে শ্বেয়াৰ কৰিছে। এই ঘটনাই সকলোকে কঁদুৱাইছে। সঁচাকৈ এটা অতি হৃদয় বিদাৰক ঘটনাৰ, যিটো ঘটনাৰ আশা হয়তো কোনেও কৰা নাছিল। বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোঁতে এই ভয়ংকৰ কাণ্ডটো সংঘটিত হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 8 অসম।